কি কোৱা ভাই এঘণ্টা টাইম ঠিক আছে এঘণ্টা ঠিকে আছে হয় এঘণ্টা টাইম দিছো এঘণ্টাৰ ভিতৰত মোৰ তাত নাম্বাৰ আহিব লাগে निकल लौड़े पहली फुर्सत में निकल মানে একচুয়ালি মানে কি আছিলে মই অলপ কথা ক'ব আছিলে মানে তো অলপ দিও নেকি বে মই অলপ ওকে দেন হেল্ল' গাইজ ষ্টাৰ বয় অফ এছাম হিয়াৰ তো আজি মই তোমালোকৰ আগত কি ক'বলৈ গৈ আছো আৰু কিয় ক'বলৈ গৈ আছো তাকে জানিবৰ কাৰণে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ অসমৰ যিমানবোৰ ধুনীয়া ছোৱালী আছা তোমালোক না যিবিলাকৰ নাম্বাৰ মোৰ তাত আছে বাৰু আছে যিবিলাকৰ নাই মই এঘণ্টা টাইম দিছোঁ এঘণ্টাৰ ভিতৰত মোৰ তাত নাম্বাৰসোপা আহিব লাগে হা নহ'লে মই থানাৰ সন্মুখত আছোঁ থানাৰ ভিতৰলৈ গৈ এফ আই দিবলৈ ৰেডি হ'ম মোৰ বহুত বাল্যকালৰ বন্ধু আছে মোৰ লগত কি কোৱা ভাই এঘণ্টা টাইম ঠিক আছে এঘণ্টা ঠিকে আছে হয় এঘণ্টা টাইম দিছোঁ এঘণ্টাৰ ভিতৰত মোৰ তাত নাম্বাৰ আহিব লাগে নহ'লে মই থানাৰ ভিতৰত যাবলৈ ৰাজি হ'ম ঠিক আছে মই সঁচাকে কৈছো অসমৰ যিমানবিলাক ধুনীয়া ছোৱালী আছা ন তোমালোকৰ যিখিনি নাম্বাৰ মানে বেতালদাৰ তাত আছে সেইখিনি বাৰু ঠিকেই আছে আৰু তোমালোকৰ যিখিনি নাম্বাৰ মানে বেতালদাৰ তাত নাই সেইখিনিয়ে শুনা যিবিলাকৰ নাই মই এঘণ্টা টাইম দিছোঁ এঘণ্টাৰ ভিতৰত মোৰ তাত নাম্বাৰসোপা আহিব লাগে হা আৰে অসমৰ যিমানবিলাক ধুনীয়া ধুনীয়া ছোৱালী আছা তোমালোকে প্লিজ ইয়াক এঘণ্টাৰ ভিতৰত নাম্বাৰবিলাক দি দিয়া নহ'লে কিন্তু ই থানা ওলাবগৈ আৰে মুকেশ সঁচাকে ই বৰ অঘাইতং কেলা আৰে টিকটকৰ ভিডিঅ' নামত বাৰু এইটো মানুহেই নে কিবা বেলেগ জন্তু নহয় মানে দেখিছানে নাই বাৰু বাল নেকি কেলা আৰে টিকটকত কেৱল মাত্ৰ কেইটামান লাইক ফলো পাবৰ কাৰণে মুখখনৰ অৱস্থা বাৰু কি কৰি লৈছে দেখিছানে নাই বকাঘূৰত পৰো খাচ্ছাৰ কেলা এইসব মানে ফকতীয়া চালা কাম নাইকিয়াখন কৰবাৰ एकदम इन्होंने वक्त बदल दिया जज्बात बदल दिए जिंदगी बदल दी ओ भाई मारो मुझे मारो मुझे मारो नहीं ये मजाक हो रहा है एक सेकंड यार मजाक हो रहा है আৰে টিকটকত কেৱল মাত্ৰ ৩-৪টা মান লাইক আৰু কেইটামান ফলোৱাৰ্ছ পাবৰ কাৰণে এনেকুৱা গুটিলেছ ভিডিঅ' বনাবৰ কাৰণে হয়তো আপুনি নোৱাৰিব মই নোৱাৰো কিন্তু এইসবে পাৰে কাৰণ ইহঁতবোৰৰ আৰে মুকেশ ইহঁতক যদি মই আন্ধাৰে মুন্ধাৰে অকলে পাওঁ তো ফ্ৰেণ্ডছ আজিলৈ ভিডিঅ'টো ইমানেই তো আজিৰ ভিডিঅ'টো যদি চাই ভাল পালা তেনেহ'লে লাইক কৰা আৰু ভিডিঅ'টো কেনে পালা সেইটো কমেণ্ট কৰি জনোৱা আৰু লগতে ভিডিঅ'টো তোমালোকৰ ফ্ৰেণ্ডছৰ মাজত অলপমান শ্বেয়াৰ কৰি দিয়া তো ফ্ৰেণ্ডছ পুনৰ লগ পাম আন এটি ভিডিঅ'ত তেতিয়ালৈকে বাই জীৱন বাটত বহুতো বাধা আহিব কিন্তু তুমি বাল নেকি কেলা বুলি কৈয়ে আগুৱাই যাব লাগিব